বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল ড্ৰিম গাৰ্ললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ কাষলৈ। আজি ৰেচিপিটোত আগবঢ়াইছোঁ আলু চপ কেনেকৈ তৈয়াৰ কৰিব। বলকচোন তেতিয়াহ'লে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে লৈছোঁ এয়া আলু লৈছোঁ, পিঁয়াজ যিমান পাৰি সিমান সৰুকৈ কুটি লৈছোঁ, টেঙা এডোখৰ লৈছোঁ, এয়া ধনিয়া পাত পূৰা মিহিকৈ কুটি লৈছোঁ, এয়া নিমখ লৈছোঁ আৰু এয়া জলকীয়া লৈছোঁ। প্ৰথমতে গোটেই আলুখিনি ভাঙি ল'ব। মই ঘৰুৱা আলুটো দিছোঁ, কিনাটো নহয়। ঘৰুৱা আলুটো অলপ ভাল, এইবিলাকৰ ক্ষেত্ৰত অলপ আঠাটো বেছি কাৰণে ইয়াক খুব সহজে মানে ভাল হয় আৰু আপোনালোকে কিনা আলু ব্যৱহাৰ কৰিব পাৰে, একো নাই আলুটো লৈ। এতিয়া ইয়াৰ লগত ধনিয়াখিনি দি দিছোঁ, ইয়াত ধনিয়া দিছোঁ, ইয়াত পিঁয়াজ দিছোঁ, গোটেইখিনি দি ল'লোঁ। অকণমান নিমখ দি দিছোঁ, নিমখ দি মই এইটো জলকীয়া দিছোঁ। এইটো জলকীয়া যিটো মানে আমাৰ ঘৰুৱা জলকীয়াটো খুব পুৰে, এইটো জলকীয়া কিনা জলকীয়া বা বেলেগ জলকীয়া ব্যৱহাৰ কৰিব পাৰে, মই এইটো জলকীয়া দিছোঁ। এতিয়া গোটেইখিনি সানিব লাগিব ভালকৈ। হোৱাৰ পিছত এইখিনি সানি হোৱাৰ পিছত খুব আঠা হৈ পৰিছে। আঠা হৈ পৰিলে আপোনালোকে ময়দা ইউজ কৰিব পাৰে। ময়দাৰ মই 3 চামুচ দিছোঁ। তিনি চামুচ দিয়াৰ পিছত খুব ভালকৈ মঠি ল'ব। তাৰপিছত আমি যি টেঙা ধৰিছিলোঁ সেই টেঙাৰ ৰসো আমি ইউজ কৰিম। টেঙা ৰসো দি দিলোঁ। দিয়াৰ পিছত ভালকৈ সানি ল'ম। পিছত এনেকৈ এটা ল'ব লাডু লৈ হাতৰ তলুৱাত এনেকৈ মোহাৰি দিব। হাতখনত অকণমান তেল লগাই ল'ব। তেল লগালে লাগি নধৰে। এনেকৈ ধৰণে তেল লগাই এটা চিলিণ্ডাৰৰ নিচিনা কৰি পেলাব। এনেকৈ ধৰণৰ কৰিব। মই হাতখনত তেল লৈ লৈছোঁ, তাৰ পৰা জিলিকি আছে, আপোনালোকে চাগে নিশ্চয় দেখিছে। এতিয়া এনেকৈ ধৰণে মই বনাই লৈছোঁ। এইকেইটা মটাইকেইটা কৰি হৈ গ'ল, বেছি নহয়, 12টা হ'ল টোটেল। এয়া বেচন দিলোঁ, লগতে অকণমান বেকিং দি দিছোঁ আৰু নিমখো দি দিছোঁ। বেচন লৈছোঁ 4 চামুচ। এইখিনি ভালকৈ আমি এতিয়া গুলি ল'ম গোটেইখিনি। ভালকৈ গোটেইখিনি সানি লৈছোঁ। এয়া ধুনীয়াকৈ গুলি লৈছোঁ। চাব যাতে অকণমান ডাঠ হৈ থাকে, বেছিকৈ পাতল হ'লে মানে ভাল নহ'ব, ডাঠকৈ ৰাখিব। আপোনালোকে নিজৰ মতে এইখিনি ডাঠকৈ ল'ব। ডাঠকৈ লৈ এতিয়া সেই চিলিণ্ডাৰবোৰ আমি এটা এটাকৈ ইয়াত ডুবাই যাম। এটা এটাকৈ আমি সকলোবোৰ ডুবাম। এনেকৈ ধৰণে ডুবাই যাম। এনেকৈ ধৰণে তেলখিনি গৰম কৰি লৈছোঁ। গৰম হোৱালৈ ৰখিব লাগিব। চাবচোন আপোনালোকে এবাৰ ট্ৰাই কৰি কেনেকুৱা পাই জনাব। তেলখিনি গৰম হোৱাৰ পিছত দি দিছোঁ
সেইকেইটা দি দিছোঁ আৰু এয়া মই ধুনীয়াকৈ ভাজি আছোঁ। গেছটো একেবাৰে ল' কৰি থৈছোঁ, নহ'লে চবকেইটা জ্বলি যাব। আমাৰ চব ধুনীয়াকৈ ৰেডি হৈ গ'ল। ইয়াক এতিয়া চাটনিৰ লগত নহ'লে বা চচৰ লগত আপোনালোকে পৰিৱেশন কৰিব পাৰিব। এয়া ধুনীয়াকৈ হৈ গৈছে, কি ধুনীয়া কালাৰ আহিছে। ঠিক আছে, এনেকৈ ধৰণে আপোনালোকেও বনাই খাব পাৰিব। ঠিক আছে, তেনেহ'লে আজি এই ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি নাপাহৰিব, লগতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহ'লে আজিলৈ আহিম, বাই বাই।